মই মন গ'লে গাওঁ মন নাগাওঁ কথাত পাতিবা 25 বছৰ গান গালো নহয় এতিয়া মোৰ মনৰ কথাটো আছে মই আপোনালোকৰ লগত আছো সেইটো বেলেগ কথা কিন্তু মোৰো কিছুমান মনৰ কথা থাকেতো এনে কথাটো শুনিব মই কথা ডাঙৰ কথা এটা কৈ আছো আৰু মিডিয়া আছে সেইকাৰণে মিডিয়াক কৈ আছো যে অসমত এনেকুৱা হৈছে যে মই 10টা মানুহ মাৰিলো স্বীকাৰোক্তি দিলো যে মই মাৰিছো হি ইজ দ্য হিৰো তো আমাৰ হিউমেনিটি আমাৰ ডিগনিটি ক'ত থাকিলে সেইটো আলফাই হওক NDF হওক যিয়ে নহওক মাৰিলে মাৰি পেলাই কয় যে আমি মাৰিছো আমি কিন্তু লৈ লওঁ যে আমি মাৰিলো খালিস্তান কি হৈছিলে পাঞ্জাবত তাক লৈ নোলোৱা হ'ল মানুহে ক'লে যে উই ডোন্ট টেক ইট আমাক নালাগে এইবিলাক সেই বস্তুটো ইয়াত হ'ব লাগে হয় নহয় এইটো কি স্বীকাৰ কৰাটো কি কিন্তু মাফ নেকি মাফ নহয় মই তোমাক মাৰি দিলো মোক মাফ নকৰিবা কিন্তু মই জেলত যামেই মোৰ আজি কেছটো বম খং উঠিছে আৰু মই সবাই জানো মই ডাইৰেক্ট কথা কওঁ সেইকাৰণে ইয়াত কৈছো মিডিয়া আছে I talk straightly মই ফুটেজ কৰা নাই দেই মোক মিডিয়া নালাগে অসমত মিডিয়া মই জন্ম দিছো Yes media was created by me মই প্ৰথম ব্ৰেণ্ড হিচাপত আছিলো NDTV উলালা নিউজ লাইভ সবৰ মই ব্ৰেণ্ড হিচাপত আছিলো এতিয়া মিডিয়া বহুত ডাঙৰ হৈছে ঠিক আছে ভাল ইটছ গুড ফৰ আছ খালি এই যে মই 10টা মানুহ মাৰি দিলো মই স্বীকাৰ কৰিলো আৰে what is this সেইটো কালি ইও মাৰিব পাৰে কালি 3টা মাৰি দিলো মই স্বীকাৰ কৰিলো সেইটো মাফ নেকি মাফ নহয় there's no মাফি চিন্তা কথা থেংক ইউ নমস্কাৰ এইখিনি মোক ক'বলগীয়া আছিলে আৰু মই সদায় যিখিনি ক'বলগীয়া থাকে মই কওঁৱেই পৃথিৱী যিয়ে নহওক ঘণ্টা খাতি নকৰোঁ মই টেনশ্যন ল'ম না